আপোনালোক সকলোকে আপোন নিউজৰ অন্য এটা ভিডিঅ' লৈ স্বাগতম জনাইছোঁ। যোৱাকালি ভিডিঅ' দিব নোৱাৰিলোঁ, এক্সট্ৰিমলি সৰি। যোৱাৰ কাৰণে ভিডিঅ' দিব নোৱাৰাৰ মেইন কাৰণ হৈছে কাৰেণ্ট। কালি দিনৰ 2টামান বজাৰ পৰা কাৰেণ্ট নাই, গোটেই ৰাতি কাৰেণ্ট নাই। আজি ৰাতিপুৱাও কাৰেণ্ট নাই, ইমানেই দিগদাৰ হৈছে। এতিয়া কাৰেণ্ট আছে, কিন্তু আকৌ বতৰেহে বেয়া কৰিছে। মানে ঘণ্টাত মোটামুটি 4-5 বাৰমান কাৰেণ্ট কাটে। এনেকুৱা বেয়া অৱস্থা বৰ্তমান APDSLৰ আমাৰ ইয়াত। মোৰ মতে কিবা এটা চকু দিব লাগে APDSL এটলিষ্ট, কাৰণ কাৰেণ্টৰ বিলবিলাকতো দিনক দিনে বাঢ়ি গৈ আছে, কমিটো যোৱা নাই কাৰেণ্ট নাই বুলি। গতিকে ইয়াৰ ওপৰত অকণমান চকু দিব লাগে। বাকী সেইবিলাক আৰু পাছৰ কথা, এইটো মানে মনৰ খং, সেইটো কাৰণে আপোনালোকৰ আগতে ক'লোঁ। তো আপোনালোকৰ বাবে আজি লৈ আহিছোঁ এটা খুব সুন্দৰ খবৰ, কিয়নো আজিকালি চাকৰি সকলোৱে বিচাৰে যে কেনেকৈ মোৰ এটা চৰকাৰী চাকৰি হওক। কিয়নো চৰকাৰী চাকৰি হ'লে মানে ভাল ঘৰৰ ছোৱালী পাব, মনে যিজনী বিচাৰিছে সেইজনীক তেওঁলোকলৈ দিব। তো চবেই চৰকাৰী চাকৰি এটা বিচাৰে আৰু, নহয় জানো? তো সেইখিনিতে কেৱল 8 পাছ মানে 8ম শ্ৰেণী পাছ কৰা সকলৰ বাবে চাকৰি ওলাইছে। তো কি পোষ্টত ওলাইছে, কেনেকৈ আপোনালোকে এপ্লাই কৰিব, কিমান পোষ্ট ওলাইছে, সকলোবোৰৰ বিষয়ে মই আজি আপোনালোকক এই ভিডিঅ'টোত জনাম। সৰ্বমুঠ পদৰ বিষয়ে কৈ দিওঁ। সৰ্বমুঠ পদ হৈছে 13,300 পোষ্ট ওলাইছে। আপোনালোকে 8 পাছৰ ওপৰৰ পৰা এপ্লাই কৰিব পাৰে, মেট্ৰিক ফেইল এপ্লাই কৰিব পাৰে। তো কিমান কি পোষ্ট ওলাইছে, ক'ত ওলাইছে, কেনেকৈ এপ্লাই কৰিব, সকলোবোৰৰ বিষয়ে মই আজি আপোনালোকক ক'ম। গতিকে মই শ্ৰী পাঞ্জিত গগৈ, আপোনালোকে চাই আছে আপোন নিউজ। আহক আৰম্ভ কৰোঁ আজিৰ ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে লাইক এটা কৰিব। আৰু আজি ভিডিঅ'টো বেছি দীঘলীয়া নকৰোঁ, কাৰেণ্টৰ বতৰ কোন সময় যায়গৈ তাৰ কোনো ঠিক নাই। গতিকে লাইক এটা কৰিব ইমান কষ্ট কৰি ভিডিঅ'টো বনোৱাৰ বাবে। তো বন্ধু বান্ধৱীসকল, অসমৰ 3rd গ্ৰেড আৰু 4th গ্ৰেডৰ ওলাইছে চাকৰি। 3rd গ্ৰেড আৰু 4th গ্ৰেড, যিটো নেকি 4th গ্ৰেডৰ চাকৰি ওলাইছে সেইটো 8 পাছৰে পৰা ওপৰখিনি এপ্লাই কৰিব পাৰিব। আৰু যিটো নেকি 3rd গ্ৰেডৰ চাকৰি ওলাইছে সেইটো আপোনালোকৰ মেট্ৰিক পাছৰ ওপৰৰ পৰা এপ্লাই কৰিব পাৰিব। আৰু মেক্সিমাম এডুকেশ্যনৰ কথা নাই, মেক্সিমাম যিমানে হয় কৰিব পাৰিব। কিন্তু আৰু MA পাছ ল'ৰা এটাইতো 4th গ্ৰেডৰ চাকৰিটো কৰিবলৈ মন নাযাব ন, বা একদম ভাল ডিগ্ৰী লৈ পাছ কৰা ল'ৰা এটাতো 4th গ্ৰেডৰ চাকৰিটো এপ্লাই কৰিবলৈ মন নাযাব। গতিকে 4th গ্ৰেডৰ যিটো চাকৰি সেইমতে দৰমহা হ'ব, আৰু সেইকাৰণে 8 পাছৰ পৰাই দিছে 4th গ্ৰেডৰ চাকৰি। লাষ্ট ডেট কেতিয়া আছে? লাষ্ট ডেট হৈছে 7 জুন। একচুৱেলি এই যিটো নেকি চাকৰি, এই চাকৰিটো 30 তাৰিখলৈকে লাষ্ট ডেট আছিলে, কিন্তু এতিয়া 7 তাৰিখলৈকে ডেট বঢ়াই দিয়া হৈছে। 3rd গ্ৰেড আৰু 4th গ্ৰেড মিলাই দুয়োটা মিলাই সৰ্বমুঠ পদ হৈছে 13,300টা পোষ্ট। 13,300টা পোষ্ট হ'লেও কিন্তু সকলো পোষ্টৰ কাৰণে সকলোৱে এপ্লাই কৰিব নোৱাৰে। যিসকলে নেকি 8 পাছ কৰিছে তেওঁলোকৰ কাৰণে আছে 9,000টা পোষ্ট, মানে তেওঁলোকৰ 4th গ্ৰেডৰ কাৰণে 9,000টা পোষ্ট। আৰু যিসকলে মেট্ৰিক পাছ কৰিছে মানে 10 পাছ কৰিছে তেওঁলোকৰ কাৰণে আছে 4,300টা পোষ্ট, আৰু যিটো হৈছে 3rd গ্ৰেডৰ পোষ্ট। তো এতিয়া হৈ গ'ল যে এপ্লাই কৰিবৰ কাৰণে জানেই আপোনালোকে আজিকালি এপ্লাই ফিজ দিবই লাগিব। এপ্লাই ফিজৰ পৰাই চৰকাৰে এক্সামবিলাক পাতে। তো এপ্লাই ফিজৰ পৰা কিন্তু বহুত টকা গোটায় আকৌ চৰকাৰে, সঁচাকৈ কৈছোঁ। এইকেইটা পোষ্টৰ কাৰণে কিমানে যে এপ্লাই কৰিব তাৰ নাই ঠিক। গতিকে চৰকাৰে ইয়াৰ পৰা বহুত এটা ভাল ৰেভিনিউ গোটায়। তো এপ্লাই কৰিবৰ কাৰণে চবৰ কাৰণে বেলেগ বেলেগ এমাউণ্ট হ'ব। OBC আৰু MOBCৰ কাৰণে 3rd গ্ৰেডৰ কাৰণে হ'ব 350 টকা, আৰু 4th গ্ৰেডৰ কাৰণে হ'ব 200 টকা। SC আৰু STৰ 3rd গ্ৰেডৰ কাৰণে হ'ব 250 টকা, আৰু 4th গ্ৰেডৰ কাৰণে হ'ব 150 টকা। এই ST, SC, OBC, MOBC এই চিষ্টেমটোক অকণমান মোৰ ভাল নালাগে, সঁচাকৈ চিৰিয়াছলি কৈছোঁ। মানে কি হয়, কিছুমান ST, SC মানুহ ধনী থাকে, তো তেওঁলোকৰ কমকৈ লয়। OBC, MOBC এইবিলাক দুখীয়া থাকে কিছুমান, তো তেওঁলোকৰ পৰা বেছি লয়। তো এই চিষ্টেমটো অকণমান ভাল নালাগে, নহয় জানো? আপোনাৰ কেনেকুৱা লাগে কমেণ্ট এটা কৰি জনাব। মোৰ মতে চবৰে যিটো নেকি পইচা লোৱা বা চাকৰিৰ ক্ষেত্ৰত চবৰে ইকুৱেলিটি হ'ব লাগে। আপুনি কি কয়? মইতো আজিলৈকে তেনেকুৱা এইবিলাক একো এপ্লাই কৰি পোৱা নাই, ST, OBC, MOBC এইবিলাকৰ ক্ষেত্ৰত। কিন্তু মানে মানুহবিলাকে যে ফেচবুকত পোষ্টবিলাক দিয়ে, তো তাৰ ওপৰত কৈছোঁ, মানে সঁচাকৈ একেই হ'ব লাগে। তো পঢ়া শুনাৰ ক্ষেত্ৰত বা চাকৰি বাকৰিৰ ক্ষেত্ৰত, সাহায্য পোৱাৰ ক্ষেত্ৰত মোৰ মতে একেই হ'ব লাগে। ST, OBC, MOBC কি আৰু, নহয় জানো? যোন বোলে দুখীয়া তেওঁলোকক কম লওক। সেইটো বনাই থাকোঁতে আকৌ কাৰেণ্ট গ'ল, মানে 5 মিনিট কাৰেণ্ট দিয়ে, আধা ঘণ্টা কাৰেণ্ট কাটে। এনেকুৱা অৱস্থা কৰিছে APDSLে। কিবা এটা গুৰুত্ব ল'ব লাগে, নহ'লে কিন্তু আমিও কাৰেণ্টৰ বিলবিলাক দিয়া বাদ দিম আৰু। তো মই কি কৈ আছিলোঁ পাহৰি থাকিলোঁ। মেইন কথাটো আছিলে যে যিসকলৰ নেকি ইনকম কম তেওঁলোকৰ কম পইচা ল'ব লাগে, যাৰ নেকি ইনকম বেছি তেওঁলোকৰ বেছি পইচা হ'ব লাগে। সেইটো চিষ্টেমতে অনলাইন ফৰ্ম ফিলাপৰ কামটো কৰিব লাগে। নহ'লে STয়ে বোলে ইমান টকা, OBCৰ ইমান টকা, অকণমান খেলি মেলি হয়। তো ঠিক আছে বাৰু, এতিয়া আপোনালোকক মই মোৰ মোবাইলৰ স্ক্ৰীণত লৈ যাওঁ যে আপোনালোকে কোনটো ৱেবছাইটৰ জৰিয়তে এপ্লাই কৰিব পাৰিব। ৱেবছাইটৰ লিংক বাৰু ডেছক্ৰিপশ্যনত নিদিওঁ, আপোনালোকক ডাইৰেক্ট দেখাই দিম কেনেকৈ এপ্লাই কৰিব পাৰিব বা কি কেটেগৰী লাগিব। যিসকলৰ আধাৰ কাৰ্ড আছে তেওঁলোকৰ কি কৰিব লাগিব, আৰু আজিকালি কি হয় এপ্লাই কৰিবৰ কাৰণে বিশেষকৈ এক্সচেঞ্জ অফিচৰ নাম্বাৰ লাগে। তো
তো এক্সচেঞ্জ অফিচৰ নাম্বাৰ নোহোৱাকৈ আপোনালোকে এপ্লাই কৰিব পাৰিবনে নোৱাৰিব এইবিলাক সকলো বিষয়ে মই আপোনালোকক মোবাইলৰ স্ক্ৰীনতে দেখাম এতিয়া বলক মোৰ মোবাইলৰ স্ক্ৰীনলৈ যাওঁ প্ৰথমে এতিয়া আহি গ'লো মোৰ মোবাইলৰ স্ক্ৰীনত আপোনালোকে গুগলতে প্ৰথমে সাৰ্চ কৰিব লাগিব sevaonline.org তো ইয়াতে গৈ আপোনালোকে এপ্লাই কৰিব পাৰিব তো সেইকাৰণে ষ্টেপ বাই ষ্টেপ চাওক যে কেনেকৈ হ'ব ঘটনাটো তো ইয়াতে আপোনালোকে প্ৰথমে সাৰ্চ কৰিব লাগিব সাৰ্চ কৰাৰ পাছত প্ৰথমেই যেটো নেকি ওয়েবসাইট আহিব sevaonline.org তাত আপোনালোকে ক্লিক কৰিলে ক্লিক কৰাৰ পাছত ইয়াতে ওলাই গ'ল সেৱাৰ অফিচিয়েল ওয়েবসাইটত ইয়াতে আহি আছে চাওক বোৰ্ড অফ সেকেন্ডাৰী এডুকেশ্যন আসাম বামুনি মৈদাম গুৱাহাটী 781021 ইয়াৰ লিখিছে যে অনলাইন এপ্লিকেশ্যন ফৰ্ম 4 ৰিক্ৰুটমেন্ট ফৰ দা পোষ্ট অফ ক্লাছ 3 and 4 আন্ডাৰ গভ অফ আসাম মানে আসাম গভৰ্ণমেণ্টৰ 3rd গ্ৰেড আৰু 4th গ্ৰেডৰ চাকৰি প্ৰথমটো হৈ গ'ল যে ষ্টেট লেভেল ৰিক্ৰুটমেন্ট কমিশন ফৰ ক্লাছ 3 মানে 3rd গ্ৰেডৰ পোষ্টৰ কাৰণে আপোনালোকে এপ্লাই কৰিব কাৰণে প্ৰথমটোত ক্লিক কৰিব লাগিব আৰু 4th গ্ৰেডৰ কাৰণে কৰিবলৈ হলে ষ্টেট লেভেল ৰিক্ৰুটমেন্ট কমিশন ফৰ ক্লাছ 4 মানে 4th গ্ৰেডৰ কাৰণে এপ্লাই কৰিবলৈ হলে আপোনালোকে ইয়াতে ক্লিক কৰিব লাগিব এতিয়া আপুনি যদি মেট্ৰিক পাস তেনেহলে 3rd গ্ৰেডত কৰিব আৰু যদি মেট্ৰিক ফেইল তেনেহলে কোড কৰিব 4th গ্ৰেডত কৰিব মানে 8 যদি পাস আপোনালোকে 4th গ্ৰেডত কৰিব এতিয়া মই আপোনালোকে প্ৰথমতে ইয়াতে কিছুমান কনসেপ্ট আছে সেইবিলাক দেখাই লওঁ প্ৰথমে মই 3rd গ্ৰেডৰটো দেখাইছো ইয়াতে এপ্লাই নাও ক্লিক কৰিলে এপ্লাই নাও ক্লিক কৰাৰ পাছত ইয়াতে আপোনালোকক ভাল এটা অপচন দিছে চাওক হেল্প ডেস্ক বুলি এটা নম্বৰ দিছে এই নম্বৰটো আপোনালোকে টুকি ৰাখিব এই নম্বৰটোত আপোনালোকে এনি ইনকুৱাৰি কৰিব পাৰিব যি খুদিব লগা থাকে আপোনালোকে খুদিব পাৰিব এই জব গেইটাৰ লগত জড়িত তো আপোনালোকে এপ্লাই কৰিবৰ কাৰণে ইয়াতে যেটো নেকি ৰেজিষ্টাৰ অপচন দেখিছে সেই ৰেজিষ্টাৰ অপচনত ক্লিক কৰি আপোনালোকে এপ্লাই কৰিব পাৰিব কিন্তু তাৰ আগতে কেইটামান কথা জানি থওক যে আপোনালোকৰ কি কি ডকুমেন্ট লাগিব না লাগিব ইয়াতে সিলেক্ট বুলি এটা অপচন আছে তাতে ক্লিক কৰিব ক্লিক কৰাৰ পাছত ইয়াত কিছুমান আপোনালোকক অপচন দিছে তো সেই অপচন বিলাক আপোনালোকে প্ৰথমতে চাই লওক প্ৰথমটো আছে যে প্ৰথমতে খুদিছে যে আপোনালোকৰ যদি এক্সচেঞ্জ নাম্বাৰ নাই তেনেহলে আপোনালোকে কেনেকৈ এপ্লাই কৰিব কাৰণ আজিকালি এপ্লাই কৰিবলৈ এক্সচেঞ্জ নম্বৰ আছে তো ইয়াতে যদি মই ক্লিক কৰি দিওঁ তেনেহলে উপায়খিনি দিব যে কি কৰিব লাগিব কি কৰিব না লাগিব যদি এক্সচেঞ্জ নম্বৰ থাকে তো এইখিনি ইমানকে আপোনালোকক পঢ়াই নাথাকো আপোনালোকে ইয়াতে ক্লিক কৰি আপোনালোকৰ ওয়াইজত চাই ল'ব আবা ইয়াত এটো লিখা আছে যে যদি মই দুয়োটা পোষ্টৰ কাৰণে এপ্লাই কৰিব বিচাৰো তেনেহলে কি কৰিব লাগিব মানে 3rd গ্ৰেড বা 4th গ্ৰেডৰ কাৰণে যদি মই দুয়োটা কাৰণে এপ্লাই কৰিব বিচাৰো তেতিয়া কি কৰিব লাগিব সব আপোনালোকে ইয়াতে পাই যাব আৰু সেইমতে আপোনালোকে লৈ ইয়াতে ক্লিক কৰাৰ পাছত এটো চোৱাৰ পাছত আপোনালোকে ৰেজিষ্টাৰত ক্লিক কৰিব ৰেজিষ্টাৰত ক্লিক কৰাৰ পাছত ইয়াতে নেক্সট ক্লিক কৰিব নেক্সট ক্লিক কৰাৰ পাছত প্ৰথমতে আহি গ'ল আপোনালোকৰ ৰেজিষ্ট্ৰেচন এমপ্লয়মেন্ট এক্সচেঞ্জ নাম্বাৰটো দিব লাগিব তাৰ পাছত মোবাইল নাম্বাৰ তাৰ পাছত ওটিপি আহিব ওটিপি পাছত নেক্সট কৰাৰ পাছত এখন ফৰ্ম ফুল খাব ফৰ্মখন ফিলআপ কৰিব ইয়াৰ পাছৰ দখৰ মই আপোনালোকক বাৰু নেদেখাও এতিয়া আহো 4th গ্ৰেডৰ গিটাৰ কাৰণে কি কৰিব লাগিব মানে যি সকলে নেকি 4th গ্ৰেড মানে মেট্ৰিক পাস নহয় তেওঁলোকে কি কৰিব লাগিব মেট্ৰিক পাছৰ চাওক ষ্টেট লেভেল ৰিক্ৰুটমেন্ট কমিশন ফৰ ক্লাছ 4 মানে 4th গ্ৰেডৰ চাকৰিৰ কাৰণে ইয়াতে ক্লিক কৰিলে ক্লিক কৰাৰ পাছত বাকি পদ্ধতি একেই এপ্লাই কৰিবৰ কাৰণে ৰেজিষ্টাৰত ক্লিক কৰিব লাগিব ঠিক আছে এতিয়া আমি চাই লওঁ আহক এইখিনি দুটামান অপচন আছে ইয়াতে আমি সিলেক্টত অপচন কৰিলো ইয়াত লিখা আছে কেইটামান আপোনালোকে জানিবলগীয়া কথা যেগিটা এক্সচেঞ্জ নম্বৰ নহলে কি কৰিব পাৰিম মই তাৰ পাছত মেট্ৰিক ফেইলৰ কাৰণে কি পোষ্ট আছে ইয়াতে লিখা আছে 8 পাছৰ কাৰণে আছে can I apply for the post if I do not have Aadhaar card মানে আপোনাৰ যদি আধাৰ কাৰ্ড নাই আপুনি পাৰিবনে ইয়াত লিখা আছে যে কি লিখা আছে Aadhaar is not mandatory filling up the application মানে আপোনালোকে এপ্লিকেশন কৰিবৰ কাৰণে আধাৰ কাৰ্ড ম্যান্ডেটৰি নহয় কিন্তু ইয়াতে আপোনালোকক অকনমান নোট দিছে হেকিটা আপোনালোকে পঢ়ি ল'ব এতিয়া আহি গ'ল বাকি আপোনালোকে কোনটো কি ক্লাছত কেনেকৈ এপ্লাই কৰিব পাৰিব ইয়াতে খুদিব পাৰিব প্ৰথমে প্ৰশ্ন তাৰ পিছত এপ্লাই কৰি দিব আৰু বাকি স্টেপ খিনি কি ৰেজিষ্টাৰত ক্লিক কৰিব ৰেজিষ্টাৰত ক্লিক কৰাৰ পিছত নেক্সট কৰিব নেক্সট কৰাৰ পিছত প্ৰথমতে এক্সচেঞ্জ নাম্বাৰ দিব এক্সচেঞ্জ নাম্বাৰ দিয়াৰ পিছত বাকিখিনি মোবাইল নম্বৰ দি কৰি ল'ব বাকিখিনি সব সেম একেই খালি আপোনালোকে 4th গ্ৰেড আৰু 3rd গ্ৰেডৰ হেকিটা আপোনালোকৰ ওচৰত যদি কিবা ডকুমেন্ট নাই হেকিটা চাই ল'ব সিমানটোৱে আছিল যাওক আপোনালোকে এপ্লাই কৰকগে 8 পাছৰ পৰা এপ্লাই কৰিবলৈ দিছে কোড দিয়ে আজিকালি প্ৰাইভেট জবত এপ্লাই কৰিবৰ কাৰণেও 8 পাছতকে কি হাই সেকেন্ডাৰী পাছ লাগে তেতিয়াহে এপ্লাই কৰিব পাৰে গতিকে ইয়াত 8 পাছৰ পৰাই দিছে যেহেতু আপোনালোকে এপ্লাই কৰক 4th গ্ৰেডৰ হক বা 3rd গ্ৰেডৰ হক চৰকাৰী চাকৰিটো চাকৰি হয় আৰু
নহয় জানো তো এপ্লাই কৰকে 7 জুনলৈকে লাষ্ট ডেট আছে তাৰ আগতে কিন্তু এপ্লাই কৰিব লাগিব আৰু এইবিলাক মানে এবাৰ এনেকুৱা হ'ব পৰীক্ষা সব একেলগতে পাতিব আৰু তাৰ পাছত বিভাগে পঞ্চায় দিব চৰকাৰে তো এতিয়া গৈ এপ্লাই কৰক আজি ভিডিঅ' জনাবলগীয়া ইনফৰমেশ্যন ইমানে আছিলে কেনেকুৱা লাগিলে জানি কমেণ্ট কৰি জনাব যদি ভাল লাগিলে লাইক এটা কৰিব চেনেল যদি ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি ল'ব পুনৰ এটা ভিডিঅ' লগ পোৱাৰ আশাৰে আজিলৈ বিদায় মাগিছোঁ ধন্যবাদ জয় অসম